হেল্ল' এভৰিৱান, জোনাকী পৃথিৱীৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মা আৰু মই গৈ আছোঁ জানখনৰ থানলৈ, য'ত ন লগোৱা উৎসৱ পাতিছে। আজিলৈকে আমি এই থানখনলৈ গৈ পোৱা নাই, সেইকাৰণে ৰাতিপুৱা দুইজনীয়ে প্লেনিং কৰিলোঁ যে আজি আমি তালৈকে যাম। তো আমি দুইজনী ৰাতিপুৱা ওলাই মেলি ইয়াত পাইছোঁহি। এতিয়া আমি চাকি ধূপ কিনি লৈছোঁ। চাকি ধূপ কিনি লৈ এতিয়া আমি ভিতৰলৈ যাওঁ। ব'লক আপোনালোককো দেখুৱাওঁ। এয়া চব গোটেই চাৰিওফালে মানুহে ভৰ্তি হৈ আছে। ইয়াত বহুত ঠাইৰ পৰা বিভিন্ন লোক আহিছে। এওঁলোকে ইয়াত এনেকৈ বাহিৰৰ পৰা মই দেখিবলৈ পাইছোঁ, মানে এওঁলোকে ইয়াত সমাজ পাতি লৈছে, একোখন সমাজ বহিছে ইয়াত। এচব ভিতৰলৈ সোমাই ইমানেই ধুনীয়া লাগিছে চৌপাশটো চাবলৈ। আৰু পিছফালে আপোনালোকে শুনিছেই চাগে, তেওঁলোকে ইয়াত নাম গুণ গাই আছে, তালৰ মাত আপোনালোকে শুনিছেই। ইয়াত দেখিছে গোটেই চাৰিওফালে মানুহ আছে, তেওঁলোকে ইয়াত সমাজ পাতি এখন ৰাইজ পাতি এনেকৈ বহি আছে। এতিয়া আমি আহিছোঁ চাকি জ্বলাবলৈ। তাৰপিছত সকলোৱে নিজৰ মনৰ আশা লৈ ইয়াত একোগছি চাকি জ্বলাইছে। আমিও চাকি জ্বলালোঁ। তাৰপিছত চাকি জ্বলাই ওলাই আহি আমি দেখিছোঁ এইফালে, দেখিছে আপোনালোকে, তেওঁলোকে ইয়াত আঘোণৰ প্ৰথম কটা ধানৰ চাউল উলিয়াই তেওঁলোকে ইয়াত ন লগাবলৈ আহে। মই বৰভেটি ন লগোৱালৈ গৈছোঁ, কিন্তু নহতীয়া ধানৰ ন লগোৱালৈ এইবাৰ আমি প্ৰথম আহিছোঁ। পৰিৱেশটো চাই বহুত ধুনীয়া লাগিছে। দেখিছে আপোনালোকে এইফালে তেওঁলোকৰ প্ৰসাদ বিতৰণ হৈ আছে। বিভিন্ন প্ৰান্তৰ ৰাইজসকল ইয়ালৈ আহে। ইয়ালৈ আহি এনেকৈ তেওঁলোকে বহি মেলি সমাজ পাতি তেওঁলোকে ন লগা উৎসৱ পালন কৰে। এই থানখন আচলতে শ্ৰী শ্ৰী পীতাম্বৰদেৱ আৰু শ্ৰী শ্ৰী ভজনানন্দদেৱৰ সমাধি স্থান বুলি কোৱা হয়। এতিয়া আমি অলপ এপাক ফুৰি মেলি আহি এতিয়া আমি পিছফালে যাওঁ। ইয়াৰ পিছফালেও আছে, ইয়াত লিখা আছে তেওঁলোকৰ সমাধি ক্ষেত্ৰ। তেওঁৰ ওচৰতেও ৰাইজ অকল এনেকৈ বহি তেওঁলোকে এতিয়া ইয়াত প্ৰসাদ বিতৰণ কৰি আছে। আৰু ইয়াৰ কাষতে আপোনালোকৰ ব্ৰহ্মপুত্ৰ আছে। ইফালে কেইখনমান দোকান আছে, চাহ পুৰি চব্জি এইবোৰ। বহুত লোক বহুত দূৰৰ পৰা আহে, তেওঁলোকে ইয়াত চাহ খাই মেলি যায়। আমিও চাহ একাপ খাই ল'লোঁ। চাহ একাপ খাই মেলি আমি এতিয়া ওলাই আহিছোঁ। ঠাইখন চাই গৈ বহুত ভাল লাগিলে। আপোনালোকো আহিব যদি কোনোবা অহা নাই। এইখন আছে যোৰহাটৰ ককিলামুখৰ নহতীয়াত। এচব মানুহ এতিয়াও আহিছে। তেওঁলোকে আগফালে আমি আহোঁতে আগফালে এনেকুৱা মানুহ নাছিলে, এতিয়া ইয়াত আগফালেও মানুহ বহি আছে। তেওঁলোকে বহুতেই ধুনীয়া হয় ঠাইখন, আহি বহুত ভাল পাব আপোনালোকে। অহা বছৰ যদি কোনোবা অহা নাই তেন্তে আপোনালোক নিশ্চয় আহিব পাৰিব। আপোনালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ এই ভিডিঅ'টো চাইছে তেন্তে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব, মোৰ আহিবলগীয়া ভিডিঅ'বোৰ চাবৰ বাবে।